আজি বনাম পোৰা কলৰ পকৰি। দুডোখৰকৈ কাটি ল'লোঁ। কাটি লৈ এতিয়া ভালদৰে ধুই ল'ম। ধুই লৈ বইল কৰি ল'ম। এতিয়া হুচেলটো মৰালে মই পিঁয়াজখিনি কাটি লওঁ। এয়া ধুনীয়াকৈ সিজি গৈছে আৰু মই চামুচ এখনে ধুনীয়াকৈ ভাঙি লৈছোঁ। ইয়াত পিঁয়াজ এড কৰিছোঁ, তাৰপৰা হালধি, নিমখ আৰু অলপমান বেচন দি দিছোঁ। এতিয়া পানী অকণমান দি গোটেইখিনি মিক্স কৰি লৈছোঁ। এয়া হৈ গৈছে। এতিয়া কেঁচা জলকীয়া অকণমান দিম। চকলৰ পকৰি ৰেডি।